নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ গাইড। আজি পুনৰ নতুনকৈ চাকৰি আহিছে BSNL বিভাগৰ ফালৰ পৰা। যিটো BSNL বিভাগৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে এক্সিকিউটিভ ট্ৰেইনীৰ পদ মুকলি কৰি দিয়া হৈছে। বহুখিনি পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, লগতে আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি এই ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ আমাৰ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে BSNL ৰিক্ৰুটমেণ্ট 2026ৰ ফালৰ পৰা 120টাকৈ ছিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনীৰ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। আবেদন কেনেদৰে কৰিব ষ্টেপ বাই ষ্টেপ ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে আপোনালোকৰ নেম অফ পোষ্টটো দেখিবলৈ পাইছে, যিটো ছিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনীৰ পোষ্ট হয়। ইয়াতে টোটেল পোষ্ট আপোনালোকৰ 120টা দেখিবলৈ পাব। ষ্ট্ৰীম ৱাইজ আপোনালোকৰ ভেকেঞ্চিসমূহ দিয়া আছে, যিটো আপোনালোকৰ টেলিকম ষ্ট্ৰীমত আছে আপোনালোকৰ 95টা পোষ্ট আছে, আৰু যিটো ফাইনেন্স ষ্ট্ৰীম আছে তাতে আপোনালোকৰ 25টা আছে। টোটেল আপোনালোকৰ 120টা পদ মুকলি কৰি দিয়া হৈছে। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে মন্থলি আপোনালোকে 24,900 টকাৰ পৰা আৰম্ভ কৰি 50,500 টকালৈকে আপোনালোকে চেলাৰীসমূহ লাভ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ হেল্প ডেস্ক নাম্বাৰ দিয়া আছে, আপোনালোকে দেখিবলৈ পাইছে 8744058995। এই নাম্বাৰটো আপোনালোকে যোগাযোগ কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে, যিটো আপোনালোকৰ নেশ্যনেলিটিটো আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই পদসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ যিটো বয়সৰ সময়সীমা দিয়া আছে, মিনিমাম আপোনালোকৰ 21 বছৰ হ'ব লাগিব, আৰু মেক্সিমাম আপোনালোকে 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে ইয়াতে আপোনালোকৰ এজ ৰিলেক্সনসমূহ ল'ব পাৰিব। OBC NCLৰ কাৰণে 33 বছৰলৈকে আবেদন কৰিব পাৰিব। SC SCৰ কাৰণে 35 বছৰলৈকে পাৰিব। PWBD UREWS 40 বছৰলৈকে পাৰিব। PWBD OBC সকলে 43 বছৰলৈকে পাৰিব, আৰু PWBD SC ST সকলে 45 বছৰলৈকে আবেদন কৰিব পাৰিব। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে BSNL বিভাগৰ ফালৰ পৰা, যিহেতু ছিনিয়ৰ এক্সিকিউটিভ পদ মুকলি কৰি দিয়া হৈছে। 120টাকৈ পদ মুকলি কৰি দিয়া হৈছে, বহুখিনি পদ মুকলি কৰি দিয়া হৈছে। যদিহে আপোনালোকে পদটোত আবেদন কৰিবলৈ ইলিজিবল হয়, তেতিয়াহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ যিটো টেলিকম ষ্ট্ৰীমৰ কাৰণে ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন যিটো দেখিবলৈ পাইছে, বেচেলাৰ অফ ইঞ্জিনিয়াৰিং। যদিহে আপোনালোকৰ বেচেলাৰ অফ ইঞ্জিনিয়াৰিঙৰ আপোনালোকৰ ডিগ্ৰী আছে, নতুবা আপোনালোকৰ বেচেলাৰ অফ টেকন'লজি আপোনালোকৰ ডিগ্ৰী আছে, তেতিয়াহ'লে 60%কৈ যদি আপোনাৰ ডিগ্ৰীত মাৰ্ক আছে, তেতিয়া আপোনালোকে পদটোত আবেদন কৰিবলৈ ইলিজিবল হ'ব। লগতে আপোনালোকৰ যিটো ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যনত যদি থাকিলেও হ'ব, ছাবজেক্ট ৱাইজ আপোনালোকৰ যিটো ডিচিপ্লিন ৱাইজ আপোনালোকৰ যিটো ইঞ্জিনিয়াৰিং আপোনালোকৰ ডিগ্ৰী আছে, এইটো ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন থাকিলেও হ'ব, ইলেক্ট্ৰনিক্সত থাকিলেও হ'ব, কম্পিউটাৰ চায়েন্সত থাকিলেও হ'ব, ইনফৰমেশ্যন টেকন'লজি থাকিলেও হ'ব, ইলেক্ট্ৰিকেল আৰু ইনষ্ট্ৰুমেণ্টেশ্যনত থাকিলেও আপোনালোকে পদসমূহত আবেদন কৰিব পাৰিব। যিটো আপোনালোকৰ ফাইনেন্স ষ্ট্ৰীম হয়, তাতে আপোনালোকৰ যিটো কেৰেক্টাৰ একাউণ্টেঞ্চি, যিটো আপোনালোকৰ CA আছে, কষ্ট এণ্ড মেনেজমেণ্ট একাউণ্টেঞ্চি আছে, তাতে আপোনালোকৰ CMA আছে, তাতো আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এই পদটোৰ ক্ষেত্ৰতো আপোনালোকৰ চেলাৰীটো সম্পূৰ্ণ যিটো সমানে থাকিব, 24,000 পৰা আপোনালোকৰ 50,000 আপোনাৰ চেলাৰীসমূহ থাকিব, সমানে চেলাৰী থাকিব। ইয়াতে আপোনালোকৰ যিটো কেটেগৰী আছে, আপোনালোকৰ এপ্লিকেশ্যন ফিজটো দিয়া আছে। যিসকল UR OBC হয়, তেওঁলোকে 2500 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু যিসকল SC ST PWBD হয়, তেওঁলোকে 1250 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিলে আবেদন কৰিব পাৰিব। যদি এই ভিডিঅ' চাই ভাল পালে এটা লাইক কৰিব। যদি হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদি আপোনালোকে পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকে ইম্পৰ্টেণ্ট ডেটসমূহ দেখিবলৈ পাইছে। যিহেতু আবেদনটো আপোনালোকৰ 5 ফেব্ৰুৱাৰী 2026ৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ আছিলে। লাষ্ট ডেটটো আপোনালোকৰ 15 এপ্ৰিললৈকে লাষ্ট ডেট আছে। যদি আপোনালোকে এতিয়াও আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে CBT এক্সামটো বৰ্তমান আপডেট হোৱা নাই। যেতিয়া আপডেট আহে, মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' বনাই পুনৰ লৈ আহিম। যদি আপোনালোকে পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, যদি আবেদন কৰিব বিচাৰে, আবেদনসমূহ কৰি ল'ব পাৰিব। এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে, এটা বহুতেই ভাল অপৰচুনিটি আহিছে BSNL বিভাগৰ ফালৰ পৰা। যদিও আপোনালোকে এতিয়াও আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব।